ঠাণ্ডাৰ দিনত যেটো আপোনালোকৰ স্কিনৰ প্ৰবলেম হয় বিশেষকৈ আপোনাৰ ফিমেলৰ যিখিনি বেছিকৈ দেখা যায় ড্ৰাই স্কিনৰ প্ৰবলেম হয় যেনে ভৰিৰ তলুৱাটো ফাটে বা মুখৰ স্কিনৰ প্ৰবলেম হয় ড্ৰাই স্কিন হৈ যায় তো এইটো প্ৰবলেমটো দূৰ কৰিবৰ কাৰণে আপুনি কেনেকৈ এল'ভেৰা ইউজ কৰিব পাৰে এল'ভেৰাৰ লগত কি ইউজ কৰি আপুনি কি মিক্স কৰি ইউজ কৰিলে বেছি ৰিজাল্ট দেখায় তো এইটোৰ বিষয়ে আজি এইটো ভিডিঅ'টো আপোনালোকক ডিটেইলছ আলোচনা কৰিম তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু যদি চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ আমি ফাৰ্মাচীত থকা প্ৰত্যেকটো মেডিচিনৰ ওপৰতে এইটো চেনেলত ভিডিঅ' বনাই আপলোড দিওঁ আৰু আপোনাৰ কসমেটিক্স বা বিউটি প্ৰডাক্টছৰ ওপৰতো এইটো চেনেলত আমি ভিডিঅ' বনাই আপলোড দিওঁ গতিকে যদি আপোনালোকে ফাৰ্মাচী শিকিব বিচাৰে যদি মেডিচিনৰ কথা জানিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি থওক তো ফ্ৰেণ্ডছ আপোনালোকৰ স্কিনটো গ্লো হৈ থাকিবৰ কাৰণে উজ্জ্বল হৈ থাকিবৰ কাৰণে কিছুমান ভিটামিনৰ বহুত প্ৰয়োজন হয় যেনেকৈ আপোনাৰ ভিটামিন ই ভিটামিন সি বা ভিটামিন এ এইবিলাক ভিটামিনৰ বহুত প্ৰয়োজন হয় আপোনাৰ স্কিনটো উজ্জ্বল হৈ থাকিবৰ কাৰণে যিবিলাক ভিটামিন আপোনাৰ এল'ভেৰাত যথেষ্ট পৰিমাণৰ থাকে যেনেকৈ আপোনাৰ এল'ভেৰাত ভিটামিন এ থাকে যথেষ্ট পৰিমাণৰ থাকে ভিটামিন ই থাকে যথেষ্ট পৰিমাণৰ ভিটামিন সি থাকে তো সেইকাৰণে আপোনাৰ এই নেচাৰেলি গ্লো হৈ থাকিবৰ কাৰণে স্কিনটো গ্লো হৈ থাকিবৰ কাৰণে কোনো কেমিকেল আপোনাৰ বিউটি প্ৰডাক্ট ইউজ কৰাতকৈ যদি আপোনালোকে এই এল'ভেৰা জেলটো যদি ইউজ কৰে তেতিয়াহ'লে আপোনাৰ একো ছাইড এফেক্টো নহয় আৰু আপোনাৰ স্কিনটো বহুত ধুনীয়া হৈ থাকে বহুত উজ্জ্বল হৈ থাকে তো ফ্ৰেণ্ডছ এই এল'ভেৰা জেল আপোনালোকে কসমেটিক্সৰ দোকানতো পাই যাব পেকেটিং পাই যায় তো যদি আপোনালোকৰ ঘৰত এল'ভেৰা গছ আছে এল'ভেৰা গছ থাকিলে তাৰ পাত এটা কাটি আনি তলৰ পুৰত পাত এটা কাটি আনিলে আপোনালোকে তাৰ পৰা যিটো পাতটো ফালিলে তাৰ যিটো জেলি আপোনালোকে চাব সেই জেলিখিনি ভালকৈ ওলাই ল'লে ওলাই আপোনালোকে সেইখিনি ভালকৈ মিক্স কৰি আপুনি সেইটোৰ জেলিটো আপোনালোকে একদম পিওৰ জেল আপোনালোকে ইউজ কৰিলে তাতেও বহুত ভাল ৰিজাল্ট পায় তো আপোনালোকে এই জেলৰ লগত এল'ভেৰা জেলৰ লগত আপোনালোকে আৰু কিছুমান বস্তু ইউজ কৰিব পাৰে যেনেকৈ লগত যদি মৌ ইউজ কৰে আপোনালোকে হানি যদি মিক্স কৰে হানিত আপোনালোকৰ যথেষ্ট পৰিমাণৰ আইৰণ থাকে গতিকে সেই আইৰণো আপোনালোকৰ স্কিনৰ কাৰণে বহুত ভাল তো আপোনালোকে এই এল'ভেৰা জেল আৰু মৌ আপোনালোকে ভালকৈ 2:1 ৰেচিঅ' বা 3:1 ৰেচিঅ'ত আপোনালোকে মিক্স কৰিব পাৰে যেনেকৈ 2 চামুচ এল'ভেৰা জেলৰ লগত আপোনালোকে সৰু এচামুচ মৌ মিক্স কৰিব পাৰে বা 3 চামুচ জেলৰ লগত এল'ভেৰা জেলৰ লগত আপোনালোকে 1 চামুচ মৌ ভালকৈ মিক্স কৰি আপোনালোকে লগাব পাৰে তো এইটো মিক্সাৰটো আপোনালোকে যিটো আপোনাৰ ভৰিৰ তলুৱা যিটো ফাটে তো ভৰিৰ তলুৱাত লগাব পাৰে ভালকৈ ভৰিৰ তলুৱাটো আপোনালোকে ধুই চফা কৰি তাৰপিছত ভৰিৰ তলুৱাত আপোনালোকে এই মিক্সাৰটো ইউজ কৰিলে তাৰ ফাটাটো বহুত সোনকালে কমি যায় যিটো স্কিনটো ড্ৰাই হৈ যায় ভৰিৰ স্কিনটো সেইটো ছফ্ট হয় তাৰপিছত আপোনাৰ মইশ্চাৰাইজ হৈ থাকে ভৰিটো কোমল হৈ থাকে তো ইয়াৰ উপৰিও আপোনালোকৰ যিটো ছানবাৰ্ণৰ প্ৰবলেম হয় স্কিনত যেতিয়া বেছি টাইম ৰ'দত থকাৰ ফলত আপোনাৰ বাহিৰত ওলাই থকা স্কিনখিনি যিটো ৰঙা বা অলপ ক'লা টাইপৰ কালাৰ আহি যায় যিটো ছানবাৰ্ণ হয় তাতেও আপোনালোকে এই এল'ভেৰা জেল ইউজ কৰিলেও তাতেও আপোনাৰ ভাল ৰিজাল্ট দেখায় ইয়াৰ উপৰিও আপোনাৰ কিছুমান যিটো ডেড স্কিন আহি যায় আপোনাৰ কিছুমান ক'লা দাগ পৰি যায় আপোনাৰ মুখৰ ওপৰত তো সেই প্ৰবলেমতো আপোনালোকে এই এল'ভেৰা জেলটো ইউজ কৰিব পাৰে তো এনেকুৱা আপোনাৰ স্কিনৰ বেলেগ প্ৰবলেমত আপোনালোকে এই ঘৰুৱা এল'ভেৰা জেলটো ইউজ কৰি আপোনালোকে তাৰ উপকাৰটো ল'ব পাৰে